हेलो फ्रेंड्स, आज मैं आपनालोকক देखुवाम एखन अटो गाड़ी। गाड़ीखनत की आछे निश्चय चाই आपनालोके खूबेই ভাল পাব। और अटो गाड़ी आपनालोके যদিও দেখিছে এনেকুৱা गाड़ी দেখা নাই। যিখন गाड़ी আজি मैं দেখাম आपनालोকক সেই गाड़ी কেতিয়া प्रथमते आमी नामটো এখেতৰ পৰা জানিম। এখেতৰ দাদা আপোনাৰ নামটো কি আছিল? মোৰ নাম মোহাম্মদ মজনুৰ আলী। মজনুৰ আলী। আচ্ছা, মজনুৰ আলী এই গাড়ীখন বনাইছে, মানে কাকো সোধা নাই, কাৰো পৰাই মানে পৰামৰ্শ লোৱা নাই, নিজেই ভাবি ভাবি এইখন গাড়ী বনাইছে। গাড়ীখন ইমান ধুনীয়া। আপোনালোকক গোটাই সম্পূৰ্ণকৈ মই এটা এটাকৈ পাৰ্টকৈ মই বস্তুবিলাক দেখাই আছোঁ। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো যিমান পাৰে সিমানেই লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকক গাড়ীখন সম্পূৰ্ণকৈ দেখাই আছোঁ। গাড়ী এইখনেই। গাড়ীখনত কি আছে আপোনালোকক দেখাই আছোঁ, কিন্তু গাড়ীখন হৈছে অটো গাড়ী। অটো গাড়ীত কি বনাইছে, এইখন কেনেকৈ কি বনাইছে আমি চাই আছোঁ। আপোনালোকক মই দেখাই আছোঁ পোনপটীয়াকৈ। আচ্ছা, এই গাড়ীখনৰ ইয়াতে আছে এইটো মিউজিক ছিষ্টেম আৰু এইটো হ'ল পানীৰ টেংকি। এইটো পানী ওলাইছে, পানীৰ টেংকি। আৰু আমি চাই আছোঁ গাড়ীখন। ইয়াতে কি আছে? ইয়াতে গিলাচবিলাক থৈ দিওঁ। মানে ইয়াতে যে দেখি আছে আপোনালোকে, ইয়াতে গিলাচ থয়। গিলাচ এটা ওলাই দিছোঁ। গিলাচ কি হ'ল, গিলাচ ৰাখিছে। তাৰপাছত এইটো দি মানে মেচিনটো ষ্টাৰ্ট কৰি মানে কুঁহিয়াৰৰ ৰসটো ওলায়। আৰু ইয়াতে কুঁহিয়াৰবিলাক ৰাখিছে। এইটো এটা বাকচ আৰু এইটো নিমখ, এইটো হ'ল নিমখ থোৱা, মানে এইটো নিমখ থোৱা। নিজে বনাইছে এখেতে, একদম নিজে বনাইছে, কাকৈ মানে হেৰি কৰা নাই আৰু নিজেই ঘৰতে খোজ কৰি বনাইছে। এইটো নিমখ থোৱা। ইয়াতে এটা মেগনাইট ফিটিং কৰিছে, চাওক এইটো টানি লৈ যায়। এইটো তাৰমানে আৰু নপৰেও, ৰাতিৰ লাইটৰ নপৰে কেপাচিটি। আৰু এতিয়া মই দেখাই আছোঁ ৰাতি লাইটৰ কেপাচিটি। ইয়াতে লাইট, এইটো কুঁহিয়াৰটো যেতিয়া মেচিনটো চলাই এনেকৈ, তেতিয়া এইটো লাইটৰ কেপাচিটি। আৰু আহক, এইটো পানী। ইয়াতে মানে কুঁহিয়াৰৰ ৰস ওলায়, মানে যেতিয়া হাতখন লেতেৰা হয়, ইয়াতে লেতেৰা হ'লে ধুব পাৰি। এনেকৈ ধুৱে হাতখন ধুৱে। এইটো পানী ওলাইছে। তাৰে পাছত এইবাৰ আপোনালোকক দেখাই আছোঁ আৰু এটা নতুন ছিষ্টেম। এইটো আছে পানীটো, এইটো দাঙি দিলে এইডাল আৰু এনেকৈ খুলি দিব পাৰি। এইটো খুলি দিব পাৰি। এইটো পানীৰ ড্ৰাম আৰু এইটো আছে, এইফালেদিও থ'ব পাৰি পানীটো। আৰু কুঁহিয়াৰবিলাক চেলাই ইয়াতে ৰাখিছে, ধুনীয়াকৈ ৰাখিছে। আৰু এইটো মিউজিক ছিষ্টেম দেখি আছে মিউজিক ছিষ্টেম গাড়ীখনত ইমান ধুনীয়াকৈ বনাইছে। এবাৰ আপোনালোকক দেখাই আছোঁ মেচিনটো চলাব। দেখিলে ইমান ধুনীয়াকৈ পেৰিছে। আৰু টুল এখন দেখাই আছোঁ আপোনালোকক কেনেকৈ বনাইছে। এইটো লাভৰ ছবি, কি ছিষ্টেমত বনাইছে টুলখন দেখিছে। দাদা, গাড়ীখন আপোনাক কোনে বনাই দিছে? গাড়ীখন মই নিজে বনাইছোঁ, কিনি আনিছোঁ গাড়ীখন বেলেগ এজনৰ পৰা। গাড়ীখন নতুন কিনিছিল নে না গাড়ীখন এনেকেই কিনিছে আপুনি? পুৰণা গাড়ী।
পুৰণা গাড়ী লোহাৰ দোকানৰ পৰাই লোহাৰ দোকানৰ পৰা কিনি আনিছে অঁ আৰু বনাইছে কোনে বনাইছে বনোৱাটো মই ভাবি চালোঁগৈ আজিকালি গোটেই লেতেৰা কামততো ভাল নালাগে চব অঁ। চাফ চিকুণৰ যুগ উম, হা সেইকাৰণে মই চিন্তা কৰিলোঁ কি অলপ চাফ চিকুণকৈ বস্তুটো ওলাব পাৰিলে অঁ অঁ তেতিয়া ৰাইজেও ভাল পাব 2-1 টকা বেছিকৈ বিক্ৰী হ'ব উম, সেইটো ভাবি মই ভাবি এনেকুৱা ছিষ্টেমত মই বনাই পেলালোঁ বনাইছে অঁ মই নিজে আপুনি নিজে বনাইছে বনাই দি ষ্টাৰ্ট অঁ। আৰু আপুনি তাৰমানে এই গাড়ীখন যেতিয়া বনাইছে কাৰোবাক সুধিছিল নেকি এনেকুৱাকৈ নাই সোধা নাই সোধা নাই সোধা নিজে বনাইছে নিজে বনাই গাড়ীখন কিনাতে আপোনাৰ কিমান গৈছিল গাড়ীখন কিনোতে মই 3,500 টকাত কিনিছোঁ 3,500 টকাত গাড়ীখন কিনিছে অঁ কিনি আপুনি এতিয়া এইখিনি চিষ্টেমটো নিজে বনাইছে নিজে বনাইছোঁ মেচিনকেইটা কিনি অনা গৈছে বাকী যোগাৰখিনি নিজে কৰা গৈছে এইখন অটো গাড়ী অটো এই গাড়ী পেচেঞ্জাৰ অটো আছিল পেচেঞ্জাৰ অটো আছে ঠিক আছে আপোনাক খুবেই ভাল লাগিল আপুনি আৰু ইয়াতকৈ ভালকৈ বনাব পাৰিব নেকি ইয়াতকৈ ভালকৈ বনাব পাৰোঁ যোগাৰ পাতি হ'লে ইয়াতকৈ ভাল লগা কৰি দিব পাৰোঁ কিন্তু গাড়ীখন বনোৱাতে কোনোবাই চাব আহিছিল নেকি বহুতেই চাইছে এই কিবা নিউজ চিউজ আহিছিল নেকি নিউজ অহা নাই তাৰমানে বহুত মানুহে ৰাইজে খালি মানে গাড়ীখনেই ঘূৰি ঘূৰি চাই থাকে অলপ চাইলিও মোৰ 2-1 পইচা বিক্ৰী হৈছে সেইকাৰণে আপুনি বজাৰত গ'লে মানে অঁ বেছিকৈ আপোনাৰ পৰাই কিনে অঁ গাড়ীখনো চাই অঁ মোৰ কান্ধাৰ যিবিলাকে বেপাৰ কৰি আছে কুঁহিয়াৰৰ এখন চাইড লাগি যাব লগা হৈ যায় মই গ'লে তথাপিতো আৰু মই নিলাগতেই বহোঁ অলপ তাহাৰোতো পেট আছে অঁ কিবা চৰকাৰৰ পৰা কিবা এটা সুবিধা দিলি ইয়াতকৈ ভাল ডিজাইনত উলিয়াই দিব পৰা যাব মই পাৰিম বুলি মোৰ মনৰ ভাৱ এটা হা এতিয়া সহায় পাওঁ আৰু চৰকাৰৰ পৰা অলপ তো ফ্ৰেণ্ডছ মই যিখন গাড়ী আপোনালোকক দেখালোঁ সেই গাড়ীখন আপোনাৰ এখেতে নিজে বনাইছে আৰু লোহাৰ দোকানৰ পৰাই 3,000 টকাত গাড়ীখন কিনি আনিছে আনি মেচিনখিনি নিজে তেখেতে ফিটিং কৰি মানে বনাইছে এখেতেই বনাইছে গাড়ীখন কাকো সোধা নাই কাৰো পৰা পৰামৰ্শ লোৱা নাই নিজেই তাৰমানে ভাবি বনাইছে আৰু ইমান ধুনীয়াকৈ বনাইছে গাড়ীখনত ইমান ধুনীয়াকৈ বনাইছে ইয়াতে মানে এনেকৈ ঘূৰাই দিলে ষ্টাৰ্ট হয় মই বাৰু ষ্টাৰ্টটো নিদিওঁ আৰু এইটো লাইট আৰু এইফালে এটা চুইচ আছে চুইচ এই চুইচ ফেচিলিটি আছে কিমান ধুনীয়াকৈ বনাইছে এইবিলাক ইমান ধুনীয়াকৈ বনাইছে ন এইবিলাক লাইট ডিজাইনিং বহুত ডিজাইনিং কৰিছে লাইট এইখন 5,000 টকাৰ গাড়ী বুলি এতিয়া কোনোবাই ক'ব জানো ইমান ধুনীয়াকৈ বনাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ এখেতৰ